হাই গাইজ, আমি এতিয়া গৈ আছোঁ বাসন্তী পূজাত। এয়া মা আগত গৈ আছে। আজি অষ্টমী পূজা হয়, সেইকাৰণে আমি নৈবেদ্য চাকি লগাব গৈ আছোঁ পূজাত। এতিয়া পূজা পালোহি। চাকি ল'ব লাগিব ন। Jarak আছে লেডি নেক্সট এতিয়া আমি চাকি লগাব আহিছোঁ। এয়া মা চাকি লগাই আছে আৰু মই ভিডিঅ' কৰি আছোঁ। এয়া চাকি লগোৱা হ'ল। এতিয়া আমি ঘৰলৈ যাওঁ, সেইকাৰণে অলপ মিঠাই কিনো। এতিয়া মিঠাই কিনিব আহিছোঁ, ঘৰৰ কাৰণে অলপ মিঠাই লওঁ। হাই গাইজ, আমাৰ ইয়াত পূজা চলি আছে, বাসন্তী পূজা। আজি বাসন্তী পূজাৰ নৱমী। সেয়ে আজি ৰাজহুৱা সেৱা আছে, তাৰ কাৰণে গৈ আছোঁ তাত পূজাত। পূজাখনৰ কিছু অংশ আপোনালোককো দেখুৱাবলৈ চেষ্টা কৰিম, গতিকে ভিডিঅ'টো চাই থাকিব। দিয়া আমাৰ আপি এতিয়াৰ লগত আছোঁ। দিয়া হাই ক'ত দিয়া গোটাই কক যাবা আহিছ ক বাসন্তী পূজা হা বাসন্তী পূজাত যাবা হয় নেকি? বাহ, এতিয়া আমি বাসন্তী পূজাত গৈ আছোঁ। মোৰ লগে তিনিজনী পূজা আহি পালোঁ। পূজাত আহি মাস্ক পিন্ধিলোঁ, কাৰণ কৰোণাৰ কাৰণে প্ৰায়ভাগে মাস্ক পিন্ধিছে। এয়া এতিয়া পূজা চলি আছে। পূজাৰ চাৰিওফালটো আপোনালোকক দেখুৱাইছোঁ। এইটো আমাৰ মন্দিৰ হয়। বাসন্তী মাৰ ওচৰত প্ৰাৰ্থনা কৰিলোঁ, তেওঁ যাতে মহামাৰী কৰোণাক ধ্বংস কৰি সকলোৰে জীৱনলৈ সুখ শান্তি কঢ়িয়াই আনে, তাকে প্ৰাৰ্থনা কৰিলোঁ। পূজা কৰিলোঁ, লগতে পূজাত ভোগো খালোঁ। এতিয়া ঘৰলৈ গৈ আছোঁ। এতিয়া পূজা শেষ হ'ল, ৰাজহুৱা শান্তি হৈ গ'ল। বেছি ভিডিঅ' কৰা নহ'ল, কাৰণ মোৰ গাটো ভাল নহয়।